নমস্কাৰ, আমি অসমীয়া চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া যাবলৈ লৈছোঁ বহাগী মেলা, তাত গোটৰ পৰা দোকান দিছে, সেইকাৰণে যাবলগীয়া হৈছে। তাত ওলাব পিঠা পনা এনেকৈ লাডু, তাত দোকানত নিজে নিজে সকলোকে বনাই দিবলৈ কৈছে, যি পাৰে যোনে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই যাব। এতিয়া ওলাই লওঁ। আমি অনুরোধ করেছি আমি নিজে এনেকৈ গৈ 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 আমাৰ দোকানখন পায়, মানে আমাৰ গোটৰ দোকানখন। এইখন বিপিনী নং 5। দোকানখন ঠিক ঠাক কৰি আছে, চিজিল হোৱাগৈ নাই। এফালেও আছে দোকান, বহুত দোকান আছে। এইটো আমাৰ টিকলা। উদ্বোধনী অনুষ্ঠানৰ কাৰণে মতা হৈছিল কামাখ্যা প্ৰসাদ তাছা আৰু লগতে যোৰহাটৰ বিধায়ক তেন্দ্ৰনাথ গোস্বামী। এয়া আহি পাইছেহি কামাখ্যা প্ৰসাদ তাছা।
দেখিবলৈ ভাল লাগিছিলে, খাবলৈ ভাল নাপায়। মেলাৰ পৰা আহিলোঁ, বৰ বেছি বিক্ৰী নহ'লে। যোৱাৰ পৰা অকল বৰষুণেই বৰষুণ। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আহিছিলে, অকল বৰষুণে দি থাকিলে অহাৰ পৰা। বিক্ৰী বৰ বেছি নোহোৱা দেখি সোনকালে গুচি আহিলোঁ।